সামাজিক মাধ্যমত চৰ্চা হৈছে যে ইউপিপিএল এনডিএৰ পৰা ওলাই আহিব, কি ক'ব? আমি অলপ সময় লৈছোঁ ভোগালী বিহুলৈকে। ভোগালী বিহু ভালকৈ চবে ৰাইজে খাওক, আমিও খাব বিচাৰিছোঁ। চবে ভোগালী বিহু খাই আমি ৰাজনীতিক সিদ্ধান্তবিলাক লাহে লাহে ল'ম। এতিয়া বড়োলেণ্ডৰ যি 15টা সমষ্টি আছে এছেম্বলি ছেগমেণ্ট, ইয়াত আমি কাম কৰি আছোঁ। আৰু আমাৰ যোৱা 2টা মাহত আমি দলীয় পৰ্যায়ত বিভিন্ন প্ৰগ্ৰামবিলাক হৈ আছে। আজিও মই চিৰাং জিলাত 13 চিৰাং 14 চিৰাং মিটিং কৰি আহিছোঁ। আৰু চিৰাং ডিষ্ট্ৰিক্ট আমাৰ যিটো UPPL হেডকোৱাৰ্টাৰ কাজলগাঁও, ইয়াত আজি এটা বৃহৎ জইনিং কাৰ্যসূচী হৈছে। মই যিসকল বিজনীৰ পৰা বা কাজলগাঁৱৰ পৰা আমাৰ দলত যোগদান কৰিছে, মই আমাৰ বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ বিভিন্ন দায়িত্ব থকা RMCৰ দায়িত্ব থকা আৰু কংগ্ৰেছৰো প্ৰাক্তন লিডাৰ বহুতে আহি জইন কৰিছে। মই সকলোকে আদৰণি জনাইছোঁ। আৰু অনাগত দিনত বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ মাজত সমন্বয় শান্তি বজাই ৰাখিব লাগিব। আৰু আহি থকা নিৰ্বাচনটো অসমৰ নিৰ্বাচন। যোৱা নিৰ্বাচনটো কাউন্সিলৰ আছিলে, আমি কাউন্সিলৰ কাৰণে কথা ক'লোঁ, কেম্পিং কৰিলোঁ, কাম কৰিলোঁ। নেক্সট নিৰ্বাচনটো অসমৰ কাৰণে। স্বাধীনতাৰ পিছত অসমৰ 140টা জনগোষ্ঠী অসমত বসবাস কৰে। এই জনগোষ্ঠীবিলাকৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব, ভূমি, কি সমস্যা আছে, এইবিলাক কিমান সমাধান হ'ল আৰু নহ'ল, এইবিলাক কথা লৈ পেলাই UPPL দলে আমি 10টা পইণ্ট ঠিক কৰিছোঁ এই নিৰ্বাচনৰ কাৰণে। আৰু এই নিৰ্বাচনত আমি UPPL নিজৰ এজেণ্ডা লৈ আমি আগবাঢ়ি যাম। আৰু সেইকাৰণে BTCৰ ভিতৰত আৰু BTCৰ বাহিৰত আমাৰ শুভাকাংক্ষী আছে বা আমাৰ দলত বহুতে যোগদান কৰিছে। সকলোকে লৈ পেলাই সুন্দৰ এটা পলিচি বনাই পেলাই UPPL দলে অসমৰ স্বাৰ্থত আৰু BTRৰ স্বাৰ্থত কাম কৰিবলৈ আমি ৰাজনৈতিক এটা ৰোড মেপ তৈয়াৰ কৰিছোঁ। অসম তথা BTCত কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? চাওক, বড়োলেণ্ডৰ 15খন আসনত প্ৰিপাৰেশ্যন আমাৰ চলি আছে। আৰু বাহিৰতো 6-7খনত অলৰেডি কমিটি গঠন কৰাৰ কাৰণে আগবাঢ়িছে। বহুত প্ৰাৰ্থীও ওলাই আহিছে। গতিকে দলে সিদ্ধান্ত ল'ব। আমি বিহুৰ পিছত এই সিদ্ধান্তবিলাক লৈ পেলাই, এই কথাবিলাক লৈ পেলাই আলোচনা কৰিম। কংগ্ৰেছৰ লগত কিবা আলোচনা এতিয়ালৈকে আমি কাৰো লগত তেনেকুৱা চিৰিয়াছলি ডিছকাশ্যনত এংগেজ হোৱা নাই। আৰু যিহেতু চৰকাৰ চলি আছে এতিয়াও, গতিকে দলীয় মজিয়াত বহুত কথা আলোচনা হৈছে। কিন্তু বেলেগ দলৰ লগত কাৰ লগত যাম, কাৰ লগত নাযাম, কি কৰিম, কি নকৰিম, সেইটো আমি বিহুৰ পিছত আমি এটা আমাৰ চিন্তন বৈঠক আছে। লগতে আমাৰ কেন্দ্ৰীয় যিটো আছে কনফাৰেন্স, এইটোও হ'ব। আৰু তেতিয়া আমি সিদ্ধান্ত ল'ম। সংখ্যালঘু সমাজত ইতিমধ্যে এটা বাৰ্তা এটা ওলাইছে যে এইবাৰ UPPLৰ লগত সংখ্যালঘু মানুহ আছে। কি উদ্দেশ্যে UPPLৰ লগত থাকিব, কি আপোনাৰ ধাৰণা? চাওক, এই কথাটো আপুনি সংখ্যালঘু মানুহকে সুধিব লাগিব। মইতো সংখ্যালঘু নহয়, মই UPPLৰ দায়িত্বত আছোঁ। গতিকে মোৰ লগত সংখ্যালঘুৱেই হওক বা সংখ্যা গৰিষ্ঠই হওক, জাতি জনগোষ্ঠী সকলোকে মই বিচাৰোঁ আমি একেলগে থাকিব বিচাৰোঁ। গতিকে ভাৰতবৰ্ষ এটা ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্ম, সকলো ভাষা আজি জীয়াই থাকিব লাগিব। কিন্তু দুখৰ বিষয় এইটোহে, ভাৰতৰ স্বাধীনতাৰ 70 বছৰৰ পিছত আজি 78 বছৰ হ'ল, মাত্ৰ 22টা ভাষাহে ইয়াতে শ্বেডিউল লেংগুৱেজ হিচাপে স্বীকৃতি পাইছে। আৰুতো বহুত মাতৃভাষা আছে, এইবিলাক আজিলৈকে গুৰুত্ব দিয়া হোৱা নাই। ধৰ্মক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন বৈষম্যতাৰ কথাবিলাক চলে। এইটোতো সংবিধান মতে চলিব নালাগে। তেনেকুৱা বহুত বিষয় আছে, যি বিষয়বিলাক এজন ভাৰতীয় হিচাপে মোৰো ক'ব লগা আছে আৰু দল হিচাপেতো আমাৰ ক'ব লগা আছে। গতিকে সুন্দৰ এটা আমি BTR বিচাৰোঁ, সুন্দৰ এটা অসম বিচাৰোঁ, সুন্দৰ এটা ভাৰত বিচাৰোঁ, য'ত হত্যা হিংসা নাই। আজি বড়োলেণ্ডত আমাৰ চৰকাৰ যোৱা মাত্ৰ 2-2.5 মাহ হৈ গ'ল। এইখিনি সময়ত কিমান জুৱা, মদ, ভাং, হিংসা, এই পৰিৱেশবিলাক কোনো বিচৰা নাছিলে। আমি 5টা বছৰত এবাৰো 144 হোৱা নাছিলে। আমাৰ চৰকাৰ যোৱাৰ লগে লগে 144 আৰম্ভ হ'ল। আগত BPFৰ চৰকাৰ থকা সময়ত কোকৰাঝাৰটো ভাৰতবৰ্ষৰ এটা মাত্ৰ টাউন আছিলে য'ত হেলমেট পিন্ধিলে ফাইন আছিল। কিন্তু আমাৰ 5টা বছৰত হেলমেট নিপিন্ধিলে ফাইন স্বাভাৱিক এটা অৱস্থালৈ ঘূৰি আহিছিলে। গতিকে বহুত কাম কৰিব লগা আছে, বহুত কথা ক'ব লগা আছে। BPFৰ যিবিলাক ভুল নীতি আগৰ 17 বছৰত BTR অঞ্চলত বহুত সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া আকৌ তেখেতসকলে চৰকাৰ গঠন কৰাৰ পিছত দিনে নিশা যিবিলাক আইন কানুন একদম নামানাকে যিটো এটা পৰিৱেশ সৃষ্টি কৰিছে অৰাজকতা, ইয়াৰ ওপৰত আমি মাত মাতি যাম, কাম কৰি যাম। থেংক ইউ।